কাহিনীৰ প্ৰাৰম্ভণিতে আমাক ব্যাখ্যান কৰা হ'ল হাজাৰ বৰ্ষৰ পূৰ্বে এক দুনিয়া য'ত ট্ৰান্সফৰ্মাৰ বসবাস কৰি আহিছিল। ট্ৰান্সফৰ্মাৰ এক ৱেল সফিষ্টিকেটেড মেচিন যি নেকি মনুষ্যৰ ভ্ৰান্তি থিংকিং ফিল লিভিং কৰাটো সক্ষম। সকলো ৰামৰাজ্য বিৰাজমান চাৰিওফালে, কিন্তু একবাৰ ট্ৰান্সফৰ্মাৰ কিংডমত মেগাট্ৰন নামক এক ৰবট লিডাৰ বনাম ব্যৱহাৰ কৰিবলৈ ধৰিলে। ফলত নিজৰ দুনিয়া নিজেই বৰবাদ তবাহ কৰিবলৈ ধৰিলে ৰণ লাগে। প্ৰাণ জান অস্তিত্ব বচাবৰ বাবে বেলেগ বেলেগ গ্ৰহ নক্ষত্ৰত আশ্ৰয় ল'বলগীয়াত পৰে। এয়া দেখিছে হজুৰ, আপুনি এক অজীব গৰীব কিউব আকৃতিৰ। ইয়াৰ গুণৱত্তা হ'ল ইয়াৰ সহায়ত ইচ্ছানুযায়ী এক নতুন নৱ ধৰতী সৃষ্টিৰ কৰাটো সক্ষম। পহিলা হাজাৰ বৰ্ষৰ পূৰ্বে এই কিউবৰ সহায়ত ট্ৰান্সফৰ্মাৰ নিজৰ ইচ্ছানুযায়ী গ্ৰহ সৃষ্টি কৰি বসবাস কৰি আহিছিল শান্তিভাৱে। কিন্তু ট্ৰান্সফৰ্মাৰ বনা মেগাট্ৰন ইয়াক এই কিউব হাসিল কৰিবলৈ হাত ধুই পিছে পিছে পৰিয়েই থাকিল, যাতে বৰবাদ হোৱা তাহাঁতৰ দুনিয়া পুনৰ ধুনীয়া কৰিব পাৰে। লগতে তেওঁ মেগাট্ৰনক পৰাস্ত কৰি গোলাম বনাব পাৰে। ইয়াৰ বিপৰীতে মেগাট্ৰনৰ লক্ষ্য অভিপ্ৰায় প্ৰায় একেই ধৰণৰ, ব্ৰহ্মাণ্ডত একছত্ৰী সম্ৰাট বনি যাব। মেগাট্ৰন যে পৃথিৱীত মৰতত কিউব মজুদ আছে তাক উদ্ধাৰ কৰিবলৈ আহি বৰফিলা হিমপ্ৰান্তত বৰ বেয়াকৈ পৰি থাকিল। এনেকৈ শ শ বৰ্ষ বিতি গ'ল। সময় সমাগত হ'ল 1897 চন। মৰতৰ বাসীয়ে দেখিলে এক বিশালকায়া অদ্ভুত মেচিন পৰি থকা। বৃদ্ধ কেপ্টেইন এতিয়া কিউৰিঅচিটিত বিশালকায়া মেচিন লোকেশ্যন অন কৰি দিলে। ফলত পুনৰ জি উঠিল মেচিন মেগাট্ৰনৰ চকুৰ পৰা নিসৰ্গিত লেজাৰ ৰে কেপ্টেইনৰ চশমাত লাগি চাপি গ'ল এক নক্সা ব্লুপ্ৰিণ্ট। এতিয়া হজুৰ আপোনাক লৈ যাওঁ 110 বৰ্ষৰ পাছৰ সময়। চন 2007 আৰ্মি বেছ কেম্পৰ ওচৰত এক যুঁজাৰু হেলিকপ্টাৰ খৰা আছিল, কিন্তু হেলিকপ্টাৰ ৰূপ ৰং সলনি কৰি ট্ৰান্সফৰ্মাৰ ৰূপ ধাৰণ কৰিলে। দৰাচলতে এয়া মেগাট্ৰনৰ সেনা আছিল আৰু অসংখ্য ট্ৰান্সফৰ্মাৰ আহি বিনা কাৰণত মৰতত ধ্বংসলীলা চলাবলৈ ধৰিলে। গুপ্ত ইনফৰমেশ্যন হাসিল কৰিব বিচাৰিলে আৰ্মি কেম্পৰ পৰা, কিন্তু আৰ্মি ইনফৰমেশ্যন কাট কৰি লুকুৱাই ৰাখিবলৈ সক্ষম হ'ল। ফলত ট্ৰান্সফৰ্মাৰ বিলাকৰ মিছন ফেইল হৈ পৰিল। দৰাচলতে শ শ বৰ্ষৰ পূৰ্বে পৃথিৱীত হেৰাই যোৱা কিউবৰ লোকেশ্যন ইনফৰমেশ্যন প্ৰাপ্ত কৰিব বিচাৰে তেওঁলোকে। এতিয়া ছেইম নামক এক কিশোৰক চাক্ষু কৰোঁ, যি নেকি কেপ্টেইনৰ নাতিনীয়েক আছিল, যি নেকি 110 বৰ্ষৰ পূৰ্বে তেওঁৰ চশমাত কিউব লোকেশ্যন প্ৰিণ্টেড আছিল। যে সেই বুঢ়া বৃদ্ধ ককাকৰ চশমা বিক্ৰী কৰিবলৈ মন মেলিলে। তাৰ টকাৰে বুলি এখন কাৰ ক্ৰয় কৰাৰ সপোন পুহি ৰাখিছে কিশোৰে মনত। তাকো ছেকেণ্ড হেণ্ড। ছেইম ল'ৰাটো ভাল নম্বৰ প্ৰাপ্ত কৰি উত্তীৰ্ণ হোৱা দেউতাক উৎফুল্লিত হৈ এখন কাৰ ক্ৰয় কৰিবলৈ বুলি লৈ আহিল এটা পুৰণা গেৰেজত। কিন্তু এখন আটাপতা মালিকবিহীন পুৰণি কাৰ পচন্দ কৰি ক্ৰয় কৰিবলৈ ধৰিলে, কাৰণ সিমান পইচাও নাছিল যে সস্তা কাৰ পাই গ'ল। কিশোৰ ছেম সাধাৰণ কাৰ বুলি পহিলা গাড়ী, পহিলা নাৰী আৰু বাৰী লাভ কৰিলে সকলোৱে মন ভাল লাগি নাযায় জানো। কিন্তু পুৰণি কাবাৰ কাৰ দেখি লগৰ সমনীয়াবিলাকে মজাক হাস্যব্যংগ কৰিবলৈ ধৰিলে। বোলে ছেকেণ্ড হেণ্ড গাড়ী আৰু ছেকেণ্ড হেণ্ড নাৰী আৰু চাইনিজ মোবাইলৰ কি ভৰসা আছে, কি ভৰসা। গাড়ী ৰাত্ৰি নিজে ষ্টাৰ্ট হবলৈ ধৰিলে। চোৰে গাড়ী লৈ গ'ল। গাড়ী আগে আগে পুৰণা গাড়ী চাইকেলত উঠি কিশোৰ ছেম পিছে পিছে। কিন্তু যি দৃশ্য দেখিলে হাইৰাণ পৰেশান ছেম, গাড়ীয়ে এটা বিশাল কায়া দানৱ সদৃশ ট্ৰান্সফৰ্মাৰলৈ পৰিৱৰ্তিত দেখোন, যি নেকি তীক্ষ্ণৰে ব্ৰহ্মাণ্ডলৈ চেণ্ড কৰিবলৈ ছিগনেল দি আছে। তাকে দেখি কিশোৰ ছেমৰ গুটি দুটা শুকাই পৰিল। জান বচাই এতিয়া পলাবলৈ ধৰিলে। সকলো পইচা বৰবাদ। কি গাড়ী কিনিলো হে, তাতোতকৈ সেই টকাৰে বিয়াখন পতা হলেই দেখোন ভাল আছিল। চব পইচা পানী হৈ পৰিল খা এতিয়া। কিন্তু এতিয়া ট্ৰান্সফৰ্মাৰ পুনৰ গাড়ী ৰূপ ধাৰণ কৰি ছেমৰ সন্মুখ পালেহি। পুৰণা খাটাৰা গাড়ী। পুলিচ ছেমক এতিয়া এৰেষ্ট কৰি সোধপোছ এনকুৱাৰীত বহালে। গাড়ীৰ বিষয়ে জিজ্ঞাসা কৰিলে, কিন্তু ছেমৰ কথাত কোনেও বিশ্বাসেই নকৰিলে। ভাবিলে নিউ জেনেৰেশ্যন কি সেৱন কৰে নহয় আৰু পাগলৰ নিচিনা বলকি আছে দেখোন। কিন্তু ছেমৰ কাৰ দেখোন ট্ৰান্সফৰ্মাৰ ৰবট লিডাৰৰ ট্ৰান্সফৰ্মাৰৰ সেনাপতি হয়, যাৰ প্ৰধান অভিপ্ৰায় হ'ল কিউব যিকোনো প্ৰকাৰে হাসিল কৰি বিশ্বতেই নহয় বিশ্ব ব্ৰহ্মাণ্ডৰ একছত্ৰী সম্ৰাট হৈ পৰাৰ আশা পুহি ৰাখিছে মনত। কিন্তু ভাল কথা হ'ল মাত্ৰ এটা ট্ৰান্সফৰ্মাৰ বাদ দিয়ে বাকীবোৰ ভাল ট্ৰান্সফৰ্মাৰ মানুহৰ হিতৰ কথা চিন্তা কৰে। মনুষ্য ক্ষতি সাধন কৰাত কদাপিও বিশ্বাস নকৰে তেওঁলোকে। মাত্ৰ আৰু মাত্ৰ লক্ষ্য হ'ল মূৰ কামোৰণি হ'ল, হেডেক হ'ল, আৰে ইয়াৰ একবাৰ কিউব উদ্ধাৰ কৰা হওক বাছ। ছেম এতিয়া গাড়ী আৰু নাৰী দেখিলে শংকিত হ'বলৈ ধৰিলে। নতুন নহয় ছেকেণ্ড হেণ্ড গাড়ী আৰু নাৰী দেখিলে ভয় খাবলৈ ধৰে। নচলাই গাড়ী ফাল্টু কৰবাৰ কাবাডী। একবাৰ এদিন দুপৰীয়া এখন চাৰ্টাৰ্ড প্লান চাক্ষু কৰিলো, য'ত ৰাষ্ট্ৰপতি ভ্ৰমণ কৰি আছিল। এতিয়া মেগাট্ৰনৰ সেনাপতি আবিৰ্ভাৱ হ'ল প্লানত। ৰাষ্ট্ৰপতিৰ অজ্ঞাতে চোৰৰ ভ্ৰান্তি ইনফৰমেশ্যন ডাটাবেছ হেক কৰি প্ৰাপ্ত কৰিলে। বৃদ্ধ কেপ্টেইনৰ চশমা প্ৰিণ্ট সকলো ডাটা হাসিল কৰিলে। ছেইম নামক এটা ল'ৰাৰ সৈতে আছে চশমা, যি নেকি চশমা বিক্ৰী কৰি দিলে। এতিয়াহে বুজিলো। এতিয়া ট্ৰান্সফৰ্মাৰ ছেমৰ পিছে পিছে দৌৰিল। আগে আগে চাইকেলত ছেম আৰু পিছে পিছে গাড়ী। কিন্তু সন্মুখত এখন পুলিচ কাৰ দেখোন ৰূপ ৰং সলনি কৰি ট্ৰান্সফৰ্মাৰ
ট্ৰান্সফৰ্মাৰলৈ তবদিল হৈ পৰিছে। খেদি নিলে চেমক, আৰেও লংগৰ বতাও চশমা কত আছে, কাক বেচিলা তুমি? কিন্তু ভয়তে এনে মেচিন দেখি চেম পুনৰ দৌৰিবলৈ ধৰোতে এগৰাকী কন্যাৰ মেখেলাত সোমালগৈ। কন্যাৰ নাম বোলে মেখেলা, গাল দুখন যেন ৰঙা ৰাঙলী পখিলা। প্ৰথম চাউনিতে তুমি কি কৰিলা? প্ৰথম চাউনিতে মন্ত্ৰমুগ্ধ কৰিলা। এয়া কিয়? এনে এজন কিশোৰৰ মনত পহিলা পহিলা বনিবা নেকি মোৰ ঘৰৰ মহিলা? তাইও বোলে চেমৰ ক্লাছমেট আছিল পূৰ্বতে। চেমৰ অজ্ঞাতে চেমক প্ৰেম কৰিবলৈ ধৰিলে মনতে। কিন্তু ল'ৰা ছোৱালী হালক ট্ৰান্সফৰ্মাৰ বলপূৰ্বক চুম্বক শক্তিয়ে গাড়ীৰ ভিতৰত ভৰাই ল'লে আৰু হ'বলৈ কি আছিল? চেমৰ কাবাৰা গাড়ী বনাম ট্ৰান্সফৰ্মাৰ ৰন কৰিবলৈ ধৰিলে। চেমৰ গাড়ী নগল হাৰি আধা মৰা কৰিলে দুষ্ট ট্ৰান্সফৰ্মাৰ। কিন্তু দুষ্ট মহাদুষ্ট সুস্থ পুষ্ট ট্ৰান্সফৰ্মাৰ লজ্জাবন্য কৰি এক মোবাইল ডিভাইচলৈ নিজকে ৰূপান্তৰ কৰিলে। নিজকে মোবাইলতো মেখেলা কন্যাৰ বেগত সোমাই পৰিল মনে মনে। প্ৰভু, এতিয়া ৰাতি মেখেলা কন্যাৰ মেখেলা দাঙি নেচালেই ৰক্ষা। এই আকৌ কি হ'ল? পুৰণি গাড়ীখন নৈ নবেলি দুলহনীয়াৰ দৰে নব ঝিকমিক ঝিকমিক চকাচক হৈ পৰিলগে। উভয়ে ঘৰত ড্ৰপ কৰি দিলেই বিনা ড্ৰাইভাৰত। কিন্তু আকাশ মাৰ্গৰ পৰা অসংখ্য ট্ৰান্সফৰ্মাৰ আগমন হ'বলৈ ধৰিলে। চশমা চশমা চশমা, কিহৰ ৰহস্য? কি আছে চশমাযোৰত? বৃদ্ধ ককা কেতিয়াবাই স্বৰ্গবাসী হ'ল, কিন্তু শান্তি নাপালো আৰু বুলি ভাবি চেম চশমা বিচাৰি থাকিল। অৱশেষত চশমা বিচাৰি পালে চেম। কিন্তু হঠাৎ ছেক্টৰ 7ৰ নাগৰিক উপস্থিত হ'লহি আৰু হ'বলৈ কি আছিল? বিনা জানে সমজে চেম আৰু মেখেলা কইনাক এৰেষ্ট কৰি লকআপত সোমোৱাই থলেহি। কিন্তু মনুষ্য বনাম ট্ৰান্সফৰ্মাৰ মাজত যুঁজ হ'ল। কিন্তু মানৱৰ টেকনলজি ৱেল সফিষ্টিকেটেড প্ৰত্যক্ষ কৰি ট্ৰান্সফৰ্মাৰ পলাই পত্ৰং দিলে। কিন্তু আকৌ দৌৰা দৌৰি জলদিবাজি কৰাত বৃদ্ধ ককাৰ মহাত্মা গান্ধীৰ চশমা পৰি ৰল মাৰ্গত। চশমাৰ সহায়ত ট্ৰান্সফৰ্মাৰ এতিয়া কিউবৰ অনুসন্ধান কৰিবলৈ ল'লে। ছেক্টৰ 7ৰ নাগৰিক এতিয়া চেম আৰু মেখেলাক সেই পূৰ্ব স্থানলৈ বুলি লৈ আহিল, প্ৰস্থান কৰিলে, য'ত মেগাট্ৰন বৰফত জমি আছিল পূৰ্বে। চেম এতিয়া ক'লে এওঁৰ নাম মেগাট্ৰন, যি নেকি অজীব গৰীব কিউব অন্বেষণ কৰিবলৈ আমাৰ বিশ্বত পদাৰ্পণ কৰিছে আৰু তাৰ পাছত আমাৰ দুনিয়াৰ অৱস্থা কাহিল কৰি পেলাব, বৰবাদ কৰি পেলাব তেওঁ। এয়াই লক্ষ্য, এয়াই অভিপ্ৰায় তেওঁৰ। এগৰাকী এজেণ্টে ক'লে, যেতিয়া কিউব আমাৰ ধৰতীত পৰিছিল, সি বৃহদাকাৰৰ কিউব ঘৰখনৰ ফলত ভূমিত বহু গভীৰতা ছেদ কৰি সোমাই পৰিছিল। আমি চাৰিওফালে কংক্ৰিট ৱাল নিৰ্মাণ কৰি থলো এতিয়া। কিন্তু মেখেলাৰ সৈতে থকা মোবাইল ডিভাইচ সকলো শ্ৰৱণ কৰি 7 ছেক্টৰত এটেক কৰি পেলালে। নটখৰ প্ৰকাৰৰ ট্ৰান্সফৰ্মাৰ এতিয়া মেগাট্ৰনক বৰফ পিঘলিবলৈ বুলি ছুইচ এক্টিভেট কৰিবলৈ ধৰিলে। চেমে ক'লে, মোৰ গাড়ীখন মুক্ত কৰি দিয়া হওক শীঘ্ৰে, তেতিয়াহে আমাৰ ৰক্ষা হ'ব। চেমৰ গাড়ী কিউবৰ ছেটিংছ চেঞ্জ কৰি হাতৰ মুঠিত অহা কিউবলৈ ৰূপান্তৰ কৰি পেলালে ক্ষুদ্ৰাকাৰৰ। গাড়ীখনে কিউবটো এতিয়া চেমক প্ৰদান কৰিলে আৰু চেমৰ সহিত মেখেলা কইনাক গাড়ীত বহাই প্ৰস্থান কৰিলে ইয়াৰ পৰা। এতিয়াহে ৰক্ষা পৰিল। বৰফ ভিতৰৰ পৰা মেগাট্ৰন মুক্ত আজাদ হেনাক লগত লৈ চেমক কলিজা খাবলৈ বুলি উদ্যত হৈ পৰিল। কিউব যিকোনো কষ্ট কৰি মস্ত হ'বই লাগিব, বিচাৰি উলিয়াবই লাগিব কিউব। কিন্তু হঠাৎ লিডাৰ ভাৰ্চেছ মেগাট্ৰনৰ মাজত তয়া ময়া ৰণৰ সৃষ্টি হ'ল। লিডাৰ কিন্তু দুৰ্বল হ'বলৈ ধৰিলে। চেমক ক'লে, যদিহে মোৰ মৃত্যু হয় বাচ্চা, তেন্তে কিয় মোৰ বুকুত সোমোৱাই দিবা, যাতে আমি আৰু কিয় মোৰ শৰীৰৰ পৰা নষ্ট হৈ যায় সম্পূৰ্ণৰূপে। কিন্তু চেম কিশোৰ এতিয়া লিডাৰৰ পৰিৱৰ্তে মেগাট্ৰনৰ বুকুত প্ৰহাৰ কৰিলে কিউবৰ দ্বাৰা। মেগাট্ৰন হিপুৰি পালেগৈ। লিডাৰ এতিয়াহে জ্ঞাত হ'ল যে কিউব দেখোন ক্ষুদ্ৰাকাৰৰ হৈ পৰিল, কাৰণ ইমান ক্ষুদ্ৰাকাৰৰ কিউবৰ দ্বাৰা দুনিয়া সৃষ্টি কৰাত দেখোন অসম্ভৱপৰ। লিডাৰ এতিয়া ব্ৰহ্মাণ্ডৰ ফালে ছিগনেল প্ৰদান কৰিলে যাতে ভাল স্বভাৱৰ ট্ৰান্সফৰ্মাৰ ধৰিলৈ আহক। ইফালে ছেক্টৰ 7 বন্ধ কৰি দিয়া হ'ল, সিফালে মেগাট্ৰন আৰু হেনানি ট্ৰান্সফৰ্মাৰ সমুদ্ৰত ডুবো দিয়া হ'ল হেলিকপ্টাৰৰ সহায়ত। কিশোৰ চেম আৰু কন্যা মেখেলা এতিয়া কোনে পায়? তাৰ পাছত আমাক 200 বৰ্ষৰ কাহিনী দেখুওৱা হ'ল, য'ত লিডাৰ্ছ এণ্ড লগৰ হেনানি পুনৰ আধৰুৱা আশা অৰ্থাৎ কিউব হাসিল কৰিবৰ বাবে পুনৰ আমাৰ ধৰতীত আৱিৰ্ভাৱ হ'লহি। চৰকাৰৰ লগত লাগি ট্ৰান্সফৰ্মাৰ বৰবাদ কৰিবলৈ ধৰিলে, যি নেকি মেগাট্ৰনৰ হেনানি আছিল, যি নেকি সমুদ্ৰতলি লুকাই আছিল। তেওঁলোকৰ মিছন হ'ল মেগাট্ৰনৰ হেনানিক বৰবাদ কৰি দিয়া। মৰুতে ট্ৰান্সফৰ্মাৰবোৰে সতৰ্ক কৰি দিলে, শীঘ্ৰে আমাৰ তেওঁলোকৰ বছ বোলে পৃথিৱীলৈ আহি ৰিভেঞ্জ ল'বহি। এতিয়া চেমক দেখা পাওঁ, যাৰ জেকেটৰ পৰা এডোখৰ ক্ষুদ্ৰাকাৰ মেটেল সৰি পৰিল, যি নেকি প্ৰকৃততে কিউবৰ টুকুৰা আছিল, যাক উঠাই তেওঁ কিবা ধৰণৰ লিপিবদ্ধ দেখিলে। সকলো ইনফৰমেশ্যন চেমৰ চকুত প্ৰিণ্টেড হৈ পৰিল, যাক বহু বৰ্ষৰ পূৰ্বে গ্ৰাণ্ডপাৰ চশমাত প্ৰিণ্টেড হৈ আছিল চেম। কিন্তু গলতিছে মিষ্টেক হৈ গ'ল। টুকুৰাটো এতিয়া ফ্ল'ৰত পৰি ছেদ কৰি গ'ল, ফাটি পালেগৈ কিটচেনত। কিন্তু এই আকৌ কি হ'ল ন? কিটচেনৰ সকলো মেচিন হাৰ পাই গ'ল, প্ৰাণ পাই উঠিল, সকলো ট্ৰান্সফৰ্মাৰলৈ পৰিৱৰ্তিত হোৱা দেখা গ'ল। লগে লগে যাকে পাই তাৰ ওপৰত এটেক কৰিবলৈ ধৰিলে। সকলো বেড ট্ৰান্সফৰ্মাৰ পৰা চেমক ৰক্ষা কৰিবলৈ চেমৰ গাড়ীৰ ট্ৰান্সফৰ্মাৰ আহি পালেহি ইয়াত আৰু দি দিলে দন জনাৰ্দন। এতিয়া চেম কিউবৰ টুকুৰাটো মেখেলা কন্যাক লুকুৱাবলৈ ৰাখিবলৈ হাতত ধৰাই দিলে। এটা বেড ট্ৰান্সফৰ্মাৰ ইনফৰমেশ্যন ব্ৰহ্মাণ্ডৰ আন ট্ৰান্সফৰ্মাৰবোৰক চেণ্ড কৰি পেলালে। এক ডগ সদৃশ বেড ট্ৰান্সফৰ্মাৰ কিউবৰ টুকুৰাটো হাসিল কৰিবৰ বাবে পৃথিৱীত পালেহি গোন্ধাই। কুকুৰ ট্ৰান্সফৰ্মাৰ শুঙি আৰ্মি বেছ পালেহি, য'ত কিউবৰ আনটো টুকুৰা ৰখা হৈছিল বোলে।
তাৰ পাছত লগৰ ট্ৰান্সফৰ্মাৰ সৈতে মহাসমুদ্ৰৰ গভীৰতাৰ পালেহি য'ত দেখি শ শ বৰ্ষ ধৰি মেগাট্ৰন নিদ্ৰাত আছিল জাগ্ৰত হৈ উঠিল মেগাট্ৰন জীৱনদান প্ৰাপ্ত কৰি ব্ৰহ্মাণ্ড পালেহি বছক লগ কৰিবলৈ বুলি আৰু বছে ক'লে বছ আমাৰ কিউব নষ্ট হৈ গৈছে আমি আৰ্মি সৃষ্টি কৰাত অসমৰ্থ হৈ পৰিছো বছে ক'লে এয়া অসম্ভৱ পৃথিৱীত ছেম আৰু কন্যা মেখেলা জীৱিত আছে এতিয়াও ছেমৰ চকুত মস্তিষ্কত এনে ইনফৰমেশ্যন প্ৰিণ্টেড ৰূপত আছে তাৰ চকু দুটা ফুটুৱাই প্ৰিণ্ট পঢ়িলে আমি বিচৰা সকলো কাৰ্য সমাপন কৰিবলৈ সুচাৰু ৰূপত অঞ্জাম দিয়াত সক্ষম হৈ যাম চিন্তা নকৰিবা কিন্তু মই এতিয়া মৰতলৈ যোৱাত অক্ষম কাৰণ তাতেই আমাৰ লিডাৰ মজুদ আছে যি নেকি ছেম আৰু মেখেলা কন্যাক প্ৰটেক্ট কৰি ৰাখিছে তুমি মৰতলৈ গৈ ছেম আৰু মেখেলা কন্যাক লগ কৰিলে আমাৰ লিডাৰৰ বিষয়ে জ্ঞাত হবা যোৱা দফা হৈ যোৱা ইয়াৰ পৰা এতিয়া আমি মেখেলা সৈতে কিউবৰ এটুকুৰা প্ৰত্যক্ষ কৰোঁ এটা বেড ট্ৰান্সফৰ্মাৰ গুপুতে মেখেলা কন্যাৰ পৰা কিউবৰ টুকুৰা চুৰ কৰিবলৈ বুলি আহিল কিন্তু মেখেলা কন্যাই তাক দেখি পেলাই জ্ঞাত হ'ল আৰু ছেমক ফোন কৰি সকলো কথা বিস্তাৰ কৰি বুজাই দিলে ছেম এতিয়া শংকিত হ'ল তেওঁ জানে যে তেওঁৰ প্ৰাণ সংকটজনক বিপদজনক ছেমক আমি ইউনিভাৰ্চিটিত দেখিলো কিন্তু তেওঁৰ চকু প্ৰিণ্টেড হোৱাত কিউব ইনফৰমেশ্যন বাৰে দিগদাৰ দি আছিল চাবই নোৱাৰে কিন্তু আকৌ ছেম এইবোৰৰ বিষয়ে একেবাৰে অজ্ঞাত আছিল একো নাজানা তেওঁ কি হৈছেনো চকুত তেওঁ একো বুজি নাপায় এটা বেড ট্ৰান্সফৰ্মাৰ কন্যা ৰূপ ধাৰণ কৰি ছেমৰ কাষ চাপিল ইনফৰমেশ্যন যোগাৰ কৰিবলৈ বুলি কিন্তু মেখেলা আহি ছেমক উদ্ধাৰ কৰি লগত লৈ গ'ল কিন্তু কন্যা ট্ৰান্সফৰ্মাৰ হাত ধুই পিছৰ পৰা দিলে এটেক কৰি ফলত আনন ফানানত মেখেলাৰ গাড়ী ষ্ট্ৰীট লাইটৰ সৈতে পোষ্টৰ সৈতে সংঘৰ্ষ হৈ পৰিল কিন্তু আনফালে হেলিকপ্টাৰ ৰূপধাৰী ট্ৰান্সফৰ্মাৰ গাড়ীখন দাঙি নি এটা ফেক্টৰীত প্ৰহাৰ কৰি ভাঙি দিলে পেলাই দিলেহি মেগাট্ৰন ক্ষুদ্ৰকায়া ৰবট এতিয়া ছেমৰ শৰীৰৰ ওপৰত এৰি দিলে যাতে ছেমৰ মস্তিষ্কৰ পৰা ইনফৰমেশ্যন আছে তাক প্ৰাপ্ত কৰিব পাৰে কিন্তু তাৰ পূৰ্বে লিডাৰ আহিলে উৰি এতিয়া লিডাৰ আৰু মেগাট্ৰনৰ মাজত লাগি গ'ল তয়াময়া ৰণ এফালে লিডাৰ আৰু সেনা ৰবটগণ বনাম মেগাট্ৰন সেনা ৰবটৰ মাজত হতাহতি আৰম্ভ হ'ল কোনেনো কাক প্ৰহাৰ কৰিছে বালি হুগিবৰ ভ্ৰান্তি ধৰিবই নোৱাৰে দেখোন কিন্তু অৱশেষত লিডাৰৰ প্ৰাণ কাঢ়িবলৈ সক্ষম হৈ গ'ল মেগাট্ৰন যাক ছেম সুদূৰৰ পৰা চাই আছিল লিডাৰৰ মৃত্যু হোৱাত এতিয়া ব্ৰহ্মাণ্ডৰ পৰা বছ প্ৰকট হ'লহি পহিলা লিডাৰ ভৰত মৰতলৈ অহাই নাছিল আহিয়ে সকলো ছেটেলাইট হেক কৰি পেলালে তেওঁ সকলো কণ্ট্ৰল নিজৰ হাতৰ মুঠিত লোৱাৰ পশ্চাত আৰ্মি বেজত আজ্ঞা দিলে যে ছেম আৰু মেখেলা কন্যাক বিচাৰি তেওঁ গতাই দিব লাগে এইমাত্ৰ শীঘ্ৰে ছেম আৰু মেখেলা কন্যা আন এজন বন্ধু চাইণ্টিষ্টক লগ কৰিবলৈ বুলি আহিল 7 ছেক্টৰত বুলি যাক নেকি ইতিমধ্যে ক্লোজ কৰি থোৱা আছিল ছেম চকুত প্ৰিণ্টেড লিপিবিলাক চাইণ্টিষ্টক দেখাই দিলে আৰু চাইণ্টিষ্ট এতিয়া ডিকোড কৰিবলৈ সক্ষম হ'ল লিপি আৰু বুজি পালে ৰহস্যৰ কথা চাইণ্টিষ্টে ক'লে বহু বৰ্ষৰ পূৰ্বে ব্ৰহ্মাণ্ডৰ পৰা ট্ৰান্সফৰ্মাৰ আমাৰ ধৰতীত পদাৰ্পণ কৰিছিল তেওঁলোকক চিকাৰ নামেৰে মতা হৈছিল সেই সময়ত আজিও পৃথিৱীত গুপুতে কৰবাত লুকাই আছে কিবা নহয় কিবা ৰূপ ধাৰণ কৰি এক পুৰণি মিউজিয়ামৰ বিষয়ে শুনালে য'ত এক পুৰণা ফাইটাৰ প্লেন দেখা গ'ল ছেম কিউবৰ এক টুকুৰা সংলগ্ন কৰাৰ লগে লগে প্লেন এতিয়া এক ট্ৰান্সফৰ্মাৰলৈ পৰিৱৰ্তিত হ'ল ছেমৰ চকুত প্ৰিণ্টেড লব্জৰ বিষয়ে জিজ্ঞাসা কৰা ট্ৰান্সফৰ্মাৰ ইজিপ্ত মিশ্ৰ দেশ লৈ আহিল তেওঁলোকক পালেহি ইয়াত ক'লে আমি মিলিয়ন বৰ্ষৰ পূৰ্বে এই স্থানত পদাৰ্পণ কৰিছিলোঁ লেণ্ড কৰিছিলোঁ পহিলা এক সোলাৰ পেনেল মেচিন নিৰ্মাণ কৰিছিলোঁ ইয়াতে যাতে সূৰ্যৰ ৰশ্মিৰ এসত্তা কৰি আমাৰ শৰীৰত লগা জাম মামৰ ধৰাৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰোঁ আমাৰ লিডাৰে আমাক সদায় হিদায়ত দিছিল যে মানৱৰ কদাপি ক্ষতিসাধন নকৰিবা তোমালোকে আমি তেওঁৰ বাণী শিৰত তুলি পালন কৰি আহিছোঁ আগলৈও পালন কৰি যাম কিন্তু আমাৰ ভিতৰতে এজনে আমাৰ উচুল ভংগ কৰি পেলাই তেওঁৱেই হ'ল আমাৰ বছ ট্ৰান্সফৰ্মাৰ তেওঁ মানৱক ঘৃণাৰ দৃষ্টিয়ে চাই সমগ্ৰ মানৱ জাতিক পৃথিৱীৰ পৰা নিশেষ কৰি ব্ৰহ্মাণ্ডৰ লগতো পৃথিৱীতো একচ্ছত্ৰী সম্ৰাট ৰাজ কৰিব বিচাৰে এয়াই তেওঁৰ মূল অভিপ্ৰায় কিন্তু আকৌ এখন খতৰনাক ৱেপনৰ দৰকাৰ হ'ব তেতিয়াহে সোলাৰ পেনেল মেচিন পুনৰ কাৰ্যক্ষম হৈ পৰিব এতিয়া সেই লিটল ৱেপন এই ৰেগিস্তানতে কৰবাত দফন হৈ আছে বিচাৰি উলিওৱাৰ বহুত দৰকাৰ কিন্তু মেগাট্ৰন আৰু বছ লিটল ৱেপন কদাপি প্ৰাপ্ত কৰিব নালাগিব নহলে তাৰ অঞ্জাম মৰত বাকীৰ বাবে ভয়াৱহ হৈ উঠিব ছেমে ক'লে আপোনাৰ লিডাৰ মোৰ প্ৰাণ বচাবৰ বাবে জান কুৰবান কৰি দিলে ছেম বুজি পালে যদিহে লিটল ৱেপন ৰেগিস্তানৰ পৰা উদ্ধাৰ কৰা হয় তেন্তে লিডাৰ পুনৰ জীৱিত হৈ উঠিব সক্ষম হৈ পৰিব ট্ৰান্সফৰ্মাৰে ক'লে তোমাৰ চকুত যি লিপি প্ৰিণ্টেড হৈ আছে নহয় যাক তুমি সঘনে দেখি পোৱা তাৰ সহায়ত তুমি এক তম্বত উপস্থিত হ'ব পাৰিবা য'ত বহু কাৰ্য কৰাৰ বাকী আছে তেওঁলোকে প্ৰিণ্টেড নক্সাৰ ফলত লিটল ৱেপন বিচাৰি উলিয়ালে কিন্তু ছেম স্পৰ্শ কৰাৰ লগে লগে বালি হৈ পৰিল ৱেপন বালি এটা জুলুঙত ভৰাই বাচিক দিশ পালেহি তেওঁ ছেম এতিয়া মৃত লিডাৰৰ কাষ চাপিল তেওঁক পুনৰ চিন্তা কৰিব কিন্তু হঠাতে আৰু এক কিছু বেড ট্ৰান্সফৰ্মাৰ প্ৰকট হ'লহি সকলো বেড ট্ৰান্সফৰ্মাৰ শৰীৰ এসত্তা কৰি এক বৃহদাকাৰৰ ট্ৰান্সফৰ্মাৰলৈ তবদিল হৈ পৰিল পিৰামিড ভাঙি চিঙি ধূলিখাত কৰিলে তাৰ তলতে বুলেট সোলাৰ পেনেল মেচিন কৰবাত লুকাই আছে ছেম এতিয়া লিডাৰ ট্ৰান্সফৰ্মাৰক পুনৰ চিন্তা কৰিবলৈ কিন্তু
তেওঁৰ ওপৰত এটেক হৈ পৰিল ইনজিউৰ্ড হৈ পৰিল ছেমক এতিয়া চাৰিওফালৰ পৰা ঘেৰাও কৰি পেলালে বেড ট্ৰান্সফৰ্মাৰ আৰু ক'লে তুমি ইমান ব্ৰেভ মনুষ্য যি নেকি লিডাৰৰ বাবে নিজৰ জীৱন সংকটত পেলাবলৈ কুণ্ঠাবোধ নকৰিলা এয়া এক প্ৰকৃত লিডাৰৰ চিন প্ৰকৃত মানৱৰ চিন লিডাৰ হবা তুমি কিন্তু লিডেল ৱেপন যাক তুমি বিচাৰি আছা তাক বিচৰা নহয় মাত্ৰ আৰু মাত্ৰ অৰ্জন কৰা হয় বিদ্যাৰ ভ্ৰান্তি ইনজিউৰ্ড বেহুচ ছেম হুচ ঘূৰাই পালে দৰাচলতে তেওঁৰ এয়া স্বপ্ন দেখি আছিল লিডাৰে তেওঁক এপ্ৰিচিয়েট কৰিবলৈ ধৰি আছিল সপোনত বালিৰ পৰা পুনৰ লিডেল ৱেপন লৈ প্ৰকট হ'ল বালিৰ জুলুঙা এতিয়া এক ডিভাইচৰ ৰূপ লৈ ল'লে ডিভাইচ লিডাৰৰ শৰীৰত দাখিল কৰি দিয়াৰ লগে লগে জাগ্ৰত হৈ পৰিল লিডাৰ কিন্তু লিডাৰ বহু দুৰ্বল হৈ পৰিছিল বছ লিডাৰ এতিয়া ডিভাইচ কাঢ়ি ল'লে আৰু ধৰতি বৰবাদ কৰি মেচিন এক্টিভ কৰিব পৰা ক্ষমতাৰে সম্পন্ন এনে কাৰ্য দেখি এক ট্ৰান্সফৰ্মাৰ যি নেকি পূৰ্বে ছেমক সকলো ব্যাখ্যান কৰি শুনাইছিল ভাল ট্ৰান্সফৰ্মাৰ নিজৰ বুকুৰ পৰা ডিভাইচ ভাঙি অন্তৰৰ ডিভাইচ ছিঙি লিডাৰক জিন্দা কৰিবৰ বাবে প্ৰদান কৰিলে ফলত লিডাৰ বাহুবলী হৈ পৰিল জাগ্ৰত হৈ পৰিল উঠিল লিডাৰ আহি গ'ল উৰা মাৰি আৰু পৰিল সেই পিৰামিডৰ ওপৰত ভাঙি চুৰমাৰ কৰি পেলালে চাটনি বনাই পেলালে মানৱ জাতি ধ্বংসকাৰী মেচিন অকলে ৰন কৰিবলৈ ধৰিলে বনা মেগাট্ৰন আৰু বছক নিশেষ কৰি পেলালে চকুৰ প্ৰচাৰতে মেগাট্ৰন কিন্তু বাচি গ'ল এজন বেড ট্ৰান্সফৰ্মাৰে মেগাট্ৰনক জান বচাই পেলাবলৈ এডভাইচ দিলে ছেম আৰু মেখেলা একতা হ'ল এতিয়া ছেম পুনৰ ইউনিভাৰ্চিটিত জইন কৰিলে মেগাট্ৰন আহিল বিচাৰি ছেম আৰু মেখেলাক বিপৰীতে ট্ৰান্সফৰ্মাৰ হোৱা স্বত্তেও লিডাৰ আৰ্মিৰ সৈতে মিলিত হৈ মানৱ হিতৰ বাবে কাৰ্যৰত তেওঁলোকক ইউক্ৰেইন পঠাই দিয়া হ'ল য'ত চাৰ্নেবেল নিউক্লিয়াৰ ডিজাষ্টাৰ হৈছিল যাক দেখি লিডাৰ শংকিত হৈ উঠিল এলিয়ন টেকনলজি ব্যৱহৃত হৈ আছিল ইয়াত কিন্তু বেড ট্ৰান্সফৰ্মাৰ তুৰন্ত এটেক কৰি পেলালে আৰু পলাই পত্ৰং দিলে লিডাৰ এক চেল প্ৰত্যক্ষ কৰিলে যাক অগ্নিৰ পৰা নিষ্কাশিত কৰা হৈছিল এয়া আশ্চৰ্যৰ কথা দেখোন লিডাৰ নাচাত পালেগৈ আৰু ক'লে তোমালোকে আমাক আন্ধাৰত ৰাখিছা মিথ্যা বলকিছা তোমালোকে কিন্তু নাছাৰ হেড টিম স্বীকাৰ নকৰি ক'লে আমি একো মিথ্যা ব্যাখ্যা কোৱা নাই কিয়া বহু বৰ্ষৰ পূৰ্বে চন্দ্ৰমাৰ ভূমিত এক স্পেচশ্বিপ আহি তবাহ হৈ পৰিছিল তাৰ খবৰীয়া পাইছিলো আমি আমাৰ টিম চন্দ্ৰমাত উপস্থিত হৈ মিছন 8 বছৰৰ পাছত আমাৰ মিছন কমপ্লিট হ'ল যদ্যপি আমাৰ এষ্ট্ৰনট বহুত যাঞ্চ পৰ্টাল কৰিলে চন্দ্ৰমাত তবাহ হোৱা স্পেচশ্বিপৰ বিষয়ে ইয়াৰ বাদে আমাৰ বাহিৰে বিশ্বত কোনেও নাজানে ইয়া গুপুতে ৰখা হ'ল কিন্তু তবাহ বৰবাদ হৈ যোৱা স্পেচশ্বিপ প্ৰকৃততে এলিয়েন শ্বিপ আছিল লিডাৰ সকলো কাণ্ড এই কাৰণে জ্ঞাত কৰিব বিচাৰিছে কাৰণ দৰাচলতে পূৰ্বতে লিডাৰ আৰু মেগাটনৰ যি গ্ৰহৰ বাসিন্দা আছিল চিভিল ৱাৰৰ পৰিণাম ধ্বংস হৈ পৰিছিল তেওঁলোকৰ গ্ৰহ বৰবাদ হৈ ধ্বংসস্তূপলৈ পৰিণত হৈছিল লিডাৰ আৰু তেওঁৰ ট্ৰান্সফৰ্মাৰ এই স্পেচশ্বিপতে আছিল নাম ৰাখিছিল আৰ্ক যাৰ সহায়ত লিডাৰ মেগাটন আৰু বেড ট্ৰান্সফৰ্মাৰ আৰামছে পৰাজয় কৰিব পৰা গ'লহেঁতেন কিন্তু মেগাটন এণ্ড কোম্পানীৰ শ্বিপ এটেক কৰি অন্তৰীক্ষত কৰবাত গুম হৈ গ'ল খাৰাপ স্পেচশ্বিপ হাজাৰ বৰ্ষ ধৰি অন্তৰীক্ষত লাবাৰিছ সদৃশ ঘূৰিয়েই থাকিল আৰু এদিন চন্দ্ৰমাৰ গুৰুত্বাকৰ্ষণ শক্তিৰ ফলস্বৰূপ চন্দ্ৰমাৰ ভূমিত পতিত হ'লহি যাক নেকি নাছা টিম যাঞ্চ পৰ্টাল কৰি ইয়াৰ বিষয়ে ৰিপৰ্ট দিলেহি নাছাক যে এয়া এক অঞ্জান দুৰ্ঘটনাগ্ৰস্ত এলিয়েন শ্বিপহে মাত্ৰ লিডাৰ এণ্ড কোম্পানী চন্দ্ৰমাত প্ৰত্যক্ষ কৰিলে যাৰ নেকি মৃত্যু হ'ল বহু পূৰ্বেই দেখোন লিডাৰ 4 পিলাৰ প্ৰত্যক্ষ কৰিলে যাৰ সহায়ত আন গ্ৰহ নক্ষত্ৰলৈ আলোকবৰ্ষত যাত্ৰাত মদতগাৰ হ'ব পুনৰ লিডাৰ এতিয়া মদতত পদাৰ্পণ কৰিলেহি এক ডিভাইচ ইউজ কৰি হাজাৰ বৰ্ষৰ পৰা মৃত পূৰ্ব লিডাৰক জীৱিত কৰি পেলালে প্ৰাণ পাই উঠিল সিফালে ছেম যি নেকি এক কোম্পানীত কাৰ্যৰত এজন কলিগে আৰ্ক শ্বিপৰ বিষয়ে ব্যাখ্যান কৰি শুনালে কিন্তু তেওঁক এক ট্ৰান্সফৰ্মাৰ হত্যা কৰি পেলালে চকুৰ প্ৰচাৰতে নেক্সট টাৰ্গেট হ'ল ছেম এতিয়া নাছা এষ্ট্ৰনটৰ সৈতে কণ্টেক্ট কৰিলেহি তেওঁ তথ্য সহকাৰে দাঙি ধৰিলে যে যেতিয়া স্পেচশ্বিপ আৰ্ক তবাহ হৈছিল চন্দ্ৰমাত মেগাটন এণ্ড কোম্পানী প্ৰথমেই পদাৰ্পণ কৰিছিল চন্দ্ৰমাত তেওঁলোকে 4 পিলাৰ বিষয়ে ভালদৰে জ্ঞাত আছিল আৰু যাক আলোকবৰ্ষত যাত্ৰাত প্ৰয়োগ কৰা হয় কিন্তু তেওঁলোক আৰ্ক ৰিপেয়াৰ কৰাত অসমৰ্থ ভাবিছিল লিডাৰ আহি আৰ্ক শ্বিপ ৰিপেয়াৰ কৰি পেলাওক আৰু চন্দ্ৰমাৰ নিচেই ওচৰৰ মূল গ্ৰহ পৃথিৱীৰ ওপৰত কব্জা কৰি পেলোৱাৰ সপোন ৰচিছিল ছেম এতিয়া আৰ্মিকো সকলো ইনফৰমেশ্যন শ্বেয়াৰ কৰি মেগাটনৰ বিৰুদ্ধে জং চেৰিবলৈ সতৰ্ক কৰি দিলে কিন্তু গাড়ীৰ ৰূপত এয়া আহি গ'ল মেগাটন এণ্ড কোম্পানী ছেমক বৰবাদ নিশেষ কৰিবৰ কাৰণে কিন্তু হঠাৎ ছেমৰ গাড়ী উৰি আহিল তেওঁক বচাবলৈ সক্ষম হ'ল পুনৰ লিডাৰ ভাৰ্চেছ মেগাটনৰ মাজত তয়াময়া ৰণ লাগি গ'ল কিন্তু যাক চন্দ্ৰমাৰ পৰা অনা হৈছিল চিন্তা কৰা হৈছিল পূৰ্ব লিডাৰ দেখোন মেগাটনৰ ফলীয়া হৈ গ'ল ধোকা দিলে তেওঁলোকক মেগাটনৰ সৈতে তেওঁ
দিল কৰি পেলাইছিল মনে মনে মেগাটনৰ সৈতে ট্ৰান্সফৰ্মাৰৰ বজুদ মজুদ চিৰসদা ফলক ফুলক ব্ৰহ্মাণ্ডত পূৰ্ব লিডাৰ 4 পিলাৰ ইউজ কৰি পৃথিৱীৰ পৰা চন্দ্ৰমাৰ মাজত আলোক যাত্ৰাৰ বাবে এক মাৰ্গৰ সৃষ্টি কৰিলে চন্দ্ৰমাৰ পৰা আলোক যাত্ৰা ইউজ কৰি বেড ট্ৰান্সফৰ্মাৰ আহি পালেহি মৰদত আৰু ইফালে লিডাৰ ভাৰ্চেছ এক্স লিডাৰৰ মাজত বজুদ ৰক্ষাৰ বাবে ৰণ লাগি গ'ল মেগাটন কিন্তু এক্স লিডাৰক সহযোগ কৰিলে ইফালে সেম আৰু মেখেলা কইনা বছৰ ওচৰত অফিচত দেখা গ'ল আশ্চৰ্যজনকভাৱে বছও দেখোন মেগাটনৰ ফলিয়া মিলিভগত হৈ আছে দুনো কিয়নো মেগাটন বছক অলৌকিক শক্তি প্ৰদান কৰাৰ প্ৰলোভন দি ৰাখিছিল সেম চেঞ্জ কৰিলে মেখেলা প্ৰাণ সংকটজনক দেখোন গাড়ীত বহি দেখিলে গাড়ীখন এৰা দুশ্মন মেগাটনৰ সাথী দেখোন সেমক বছৰ পালতু গাৰ্ডৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হ'ল হাততো এক খাৰু সদৃশ ডিভাইচ সংলগ্ন কৰা হ'ল যাতে যাৰে লগত বাৰ্তালাপ নকৰক কিয় জ্ঞাত কৰিব পৰা যাব শুনিব পৰা যাব ইনফৰমেশ্যন আনফালে মেগাটন গভৰ্ণমেণ্ট চৰকাৰক থ্ৰেট কৰিলে ধমকি দিলে যদিহে লিডাৰ আৰু সাথী ট্ৰান্সফৰ্মাৰক অন্তৰীক্ষলৈ ঘূৰাই নপঠাব তেন্তে তাৰ খামিয়াজা ভুগিবলৈ ৰেডি হৈ থাকক মৰদবাসী কথামতে কাৰ্য কৰা হ'ল এক ৰকেটত বহাই পঠাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল কিন্তু ৰকেট উৰিবহে মহা বিস্ফোৰণ হ'ল ৰকেটত তাকে দেখা গ'ল সকলো মানৱ হিতাধিকাৰী ট্ৰান্সফৰ্মাৰ খতম হৈ পৰিল দৰাচলতে এয়া মেগাটনৰ চল কপট আছিল তাৰ পাছত পৃথিৱীত ৰাজত্ব কৰিবলৈ পৃথিৱী বৰবাদ কৰাত উঠি পৰি লাগিব তেওঁ তাৰ পাছত পৃথিৱীত ৰাজত্ব কৰিবলৈ পৃথিৱী বৰবাদ কৰাত উঠি পৰি লাগিল মেগাট্ৰন 4 পিলাৰ এক্টিভ কৰা হ'ল ফলত মাল্টিভাৰ্ছৰ মাৰ্গেৰে আলোক যাত্ৰা কৰিবলৈ সক্ষম হ'ব ইফালে সেম আৰু মেখেলা কন্যা জান বচাবলৈ অহোপুৰুষাৰ্থ কৰি থাকিল যাক বছৰ লগত ৰাখিছে যি নেকি বছ আৰু মেগাটন মিলিভগত হৈ আছে কিন্তু লিডাৰ প্ৰকট হলি কমৰীয়া ভাঙিবলৈ বুলি কাৰ মেগাটনৰ লিডাৰ পহিলা 4 পিলাৰ ভাঙি কবাড়ী বনাই পেলালে কলে আমি ৰকেটত বহাৰ ড্ৰামা কৰিছিলো নাটক কৰিছিলো এক্টিং কৰিছিলো তাৰ প্ৰকৃত সোণালী সুযোগ অপেক্ষাত আছিলো আমি সেম লিডাৰ আৰু লগৰীয়া ট্ৰান্সফৰ্মাৰ দেখি সুখী আনন্দিত হৈ পৰিল মনত এতিয়া সেম ট্ৰান্সফৰ্মাৰ লিডাৰৰ দেহত বহি মেখেলাক বচাই পেলালেহি মেগাটন এতিয়া লিডাৰক গুহাৰি জনালে আৰু কলে মই আপোনাৰ সৈতে এক সন্ধি কৰিব বিচাৰো কিন্তু আকৌ লিডাৰ জ্ঞাত হ'ল যে মেগা এক বদমাছ চৰিত্ৰহীন ট্ৰান্সফৰ্মাৰ মানৱ বিৰোধী তেওঁ বন্ধু বাৰ কথা পতাও যোগ্য নহয় হেৰুৱাইছে মেগাট্ৰন মেগা হাবিত জগা কুকুৰে চেলেকি কৰিলে বগা বন্ধুক থকা মেগা আৰু এক্স লিডাৰক পুনৰ জীৱিত হ'ব নোৱাৰাকে চিঙি ভাঙি কবাড়ী বনাই পেলালে যিজন এক্স লিডাৰক চন্দ্ৰমাৰ পৰা বচাই জীৱিত কৰিছিল যিখন হাতেৰে আজি নিজ হাতেৰে ছিন্ন ভিন্ন কৰি হত্যা কৰা হ'ল যিমানবিলাক গুড ট্ৰান্সফৰ্মাৰ আছিল বিশ্বতে বসবাস কৰিবলৈ ল'লে মানুহৰ লগত মিলি আৰু নেক্সট মিছন হ'ল মানৱ জাতিৰ সৈতে বাস কৰিব আৰু আমাৰ পৃথিৱীক অন্তৰীক্ষৰ পৰা অহা ভাবুকিৰ পৰা ৰক্ষা কৰিবলৈ কটিবদ্ধ হ'ল আমাৰ কাহিনী ইয়াতে যৱনিকা পৰিল আমাৰ চেনেল ছাবস্ক্ৰাইব কৰাৰ বাবে আপোনাক তহে দিল বহুত বহুত ধন্যবাদ থেংকছ ফৰ ৱাচিং